বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আৰু আজি আমাৰ সকলোৱে গমেই পায় যে বিশ্ব অভিলেখৰ কাৰণে যিটো বিহুৰ মানে প্ৰচেষ্টা চলাইছে, সেইটোৰ বাবে আমি চিলেকশ্যন হৈছে আমাৰ গাঁৱৰ 14জনী চিলেকশ্যন হৈছে, তাৰ ভিতৰত মই এজনী। আৰু আজি আমাৰ 3 দিন ধৰি একেলগে প্ৰেক্টিচ চলি আছে। আৰু তাৰে 3 দিনত ইয়াতে আমাৰ গাঁৱৰ ওচৰতে প্ৰেক্টিচ হ'ল 3 দিন। আৰু আজি আমাৰ ফাইনেল মানে প্ৰেক্টিচৰ বাবে সৰু সজাই লৈ যোৱা হ'ব। আৰু তাৰ বাবে মই আজি ৰেডি হৈছোঁ। আৰু এতিয়া গাড়ীও আহিছে, যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকক দেখাম তাতে কি হয়, কিমান ছোৱালী আহে, কিমান মানুহ হয় আৰু কেনেধৰণে প্ৰেক্টিচ কৰায়, যিমানখিনি পাৰোঁ মই দেখাই যাম। গতিকে ভিডিঅ'টো চাই থাকক। ইহঁতে মোক আগবঢ়াই থ'ব গৈ আছে ধুনীয়াকৈ। আৰু এইখন গাড়ীলৈকে আমি এতিয়া বকলৈকে যাম, আৰু তাত আমাৰ গাড়ী আহি ৰেডি হৈ আছে। এয়া আমি বৰ্তমান বাছত উঠিলোঁ আৰু আমাৰ অৱস্থা চাওক, বৰ্তমান চাওক, ক'লা মূলা পৰি অৱস্থা নাই। মেকআপ কৰি আমাক ধৰিব, মানে মেকআপ মানে লিপষ্টিক আইলাইনাৰখিনি লৈছোঁ, তথাপিতো আমাক ধৰিব পৰা নাই আমি যে ৰিয়েলত এনেকুৱা হয়। মানে আগতে এনেকুৱা নাছিলোঁ চাগে, আগতে দেখা মানুহ এতিয়া দেখি কনফিউজ হৈ যাব আমাক। আৰু এই গোটেইকেইগৰাকী আমাৰ গাঁৱৰ বিহুতে এয়া ফটো উঠিব ৰেডি হৈ আছে। এয়া আৰু এইজনী আমাৰ চিনিয়ৰ মেম্বাৰ, কি কয়, মাষ্টাৰ ট্ৰেইনাৰ। এইবোৰ গোটেই আমাৰ চঙৰীয়াৰ, মানে আমাৰ গাঁৱৰ হয়। গাড়ীবোৰো আহি পাইছে এতিয়া। টোটেল চাগে 5খনমান গাড়ী যাব নেকি। আমাৰ যাত্ৰা আৰম্ভ। আমি ওলালোঁ এতিয়া বুকৰ পৰা, আৰম্ভ কৰিলোঁ যাত্ৰা। এতিয়া বতৰে পূৰা কি আছোঁ পূৰা। আমাৰ নতুন ইউটিউবাৰ ব্লগ বনাই আছে আমাৰ। আৰাম চাওক, আৰাম। হেল্ল', এই আমাৰ নতুন ইউটিউবাৰ। আৰু আমি এতিয়া 6গাঁৱত আছোঁ। 6গাঁৱত আমাক পেকেট লাঞ্চ দিয়া হৈছে। আৰু মামাই দিয়া পেকেট লাঞ্চ পূৰা মাৰি আছে। কেক দিছে, কি দিছে দেখাচোন, কি দিছে? কেক, ফল, আৰু কি দিছে? আণ্ডা দিছে। ইমানখিনি বস্তু দিছে মামাই। আৰুতো যাই পাব আছে, আৰু মাজত বাৰু কি দিয়ে বাৰু দেখাই যাম। এতিয়া সৰু সজাই চাওক, কিমান মানুহ আহিছে। বাছ চাওক, লাইন লাগি আছে, চব ফালৰ পৰা মানুহ আহিছে। আৰু এয়া আমাৰ টিম। মনোভাৱ বৰ্তমান মনোভাৱটো ল'ব পৰা নাই, ভিতৰত গ'লেহে ল'ব পাৰিম। আহি কেনে লাগিছে ঐ লিডাৰ? ৰ'বা, এনেই বাৰু ভালে লাগিছে। এতিয়া ভিতৰত গৈ কি হয়, কিমান বা আহে। দিয়া, তামাম ৰ'দ দিছে দেই। ইমান টাইম ৰ'দ দিয়াই নাছিলে। আমি আহি পোৱাৰ লগে লগে ৰ'দটো পালে। এতিয়া নাচিম কেনেকৈ তাকে ভাবি আছোঁ আমি। এতিয়া আমি এণ্ট্ৰি কৰিব লৈছোঁ। সৰু সজাই চাওক, বহুত আহিছে, বহুত আহিছে, বহুত ছোৱালী আহিছে। টোটেল 1400 ছোৱালী আজি আহিব। এতিয়ালৈকেতো বহুত আহিছে, বহুত দেখিছোঁ।
পাই গ'লো এয়া এতিয়া প্ৰেক্টিচ চলি আছে আমাৰ হ'ল অকণমান আমি ভাত খাই পিনে জিৰালোঁ আৰু এতিয়া বাকীবোৰৰ প্ৰেক্টিচ চলি আছে এতিয়া ৰ'দ পৰিছে আমি আধা আধি মানে খাই লৈ পিনে অকণমান জিৰাইছোঁ বাকীবোৰ আধা আধিয়ে প্ৰেক্টিচ কৰিলে আৰু অকণমান পিছত আমাৰ প্ৰেক্টিচ হ'ব তাৰ আগতে চাব এবাৰ পৰিৱেশ চাওক চবফালে ৰিলছ ইয়া পাব আৰু ইনষ্টাগ্ৰামত পূৰা এইবাৰ ফালি থাকিব গোটেই ৰিলছ তামাম ৰ'দ দিছে তামাম পূৰা ৰিলছে পাগল কৰিছে মানুহবোৰ চাওক চবফালে ৰিলছ এই উৰুকা গধূলিও মধুমূলান্দৈ মালিনী টোপোলা বান্ধিবিও মধুমূলান্দৈ মালিনী হে পাঁচবাৰী জপনাই ওলাই তই আহিবি থাকিম আৰু আমাৰ এতিয়া প্ৰেক্টিচ শেষ হ'ল আমি ঘৰলৈ যাবলৈ ওলালোঁ সকলোবোৰ আৰু কালি লগ পাম ধুনীয়াকৈ সাজি কাচি লাষ্টত আমাক পেকেট লাঞ্চ দিলে ধুনীয়াকৈ মামাই বহুত ভালকৈ এবাৰ শুশ্ৰূষা কৰিছে দেই মানিব লাগিব সকলোবোৰ পেকেট লাঞ্চ ল'ব পাহৰিছিল চাওক পূৰা এইবাৰ স্পীডত পূৰা দৌৰি আনি আছে দৌৰা এয়া চব আহিছে এতিয়া পেকেট লাঞ্চ ল'ব চব কল্যাণ উঠিছে পাছত এতিয়া ঘৰলৈ যাম আমি ওলাইছে আমাৰ নতুন ইউটিউবাৰ আমাৰ নতুন ইউটিউবাৰ এইটো সাবস্ক্ৰাইব কৰিব চেনেলটোৰ নামটো নকওঁ বাৰু মোৰ নাম আছে জুমিলা নাপাৰি সাবস্ক্ৰাইব কৰি দিব নকৰিব একদম কৰি দিব